নমস্কাৰ অসমীয়া এক্সপ্লেনেশ্যন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ এজন ফেমাছ কাৰ্ডিঅ'লজিষ্ট এণ্ড পদ্মশ্ৰী এৱাৰ্ডী ডক্টৰ এছ.চি. মানচন্দৰ মতে দেশৰ ইউথবোৰৰ হাৰ্ট বহুত উইক হৈ পৰিছে জেনেৰেলি বয়সীয়াল বা শকত মানুহৰ ক্ষেত্ৰত কাৰ্ডিয়াক ভাস্কুলাৰ প্ৰব্লেমছ হয় কিন্তু এতিয়া এই প্ৰব্লেম ইউথ এণ্ড এক্টিভ মানুহৰ ক্ষেত্ৰতো দেখা গৈছে ৰিচেণ্টলি ফেমাছ কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ হাৰ্ট এটেকৰ খবৰ আপোনালোকে নিশ্চয় শুনিছে আৰু তাৰ আগতে ইণ্ডিয়াছ ফেমাছ এক্টৰ সিদ্ধাৰ্থ শুক্লা ছিংগাৰ কে এণ্ড ক্ৰিকেটাৰ অভি বেৰেট নিচিনা লোকে হাৰ্ট এটেক বা কাৰ্ডিয়াক এৰেষ্টৰ বাবে নিজৰ লাইফ হেৰুওৱা নিউজো নিশ্চয় পাইছে এণ্ড চিটুৱেশ্যন ইমান বেয়া ইউথবোৰৰো হাৰ্ট এটেক হ'বলৈ ধৰিছে দেশত ইমানবোৰ হাৰ্ট এটেকৰ কেছেছ হ'বলৈ ধৰিছে যে আমাক চিন্তা কৰিবলৈ বাধ্য কৰাই দিছে যে ইয়াৰ কাৰণ কি হয় কি কাৰণত ইণ্ডিয়ানছবোৰৰ হাৰ্ট ৰিলেটেড ইছ্যুজ ইমান বাঢ়ি আছে চ' ফাৰ্ষ্ট হোৱাট ইজ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ এণ্ড হাৰ্ট ৰিলেটেড কি ডিজিজ আছে প্লাছ এইবোৰ কিমান ডেঞ্জাৰাছ হয় চ' হিউমেন বডিত কলেষ্ট্ৰল বাঢ়িলে আৰ্টাৰিজ ব্লক হৈ যায় যাৰ ফলত ব্লাড চাৰ্কুলেশ্যন ভালকৈ নহয় আৰু এটেকৰ চান্সেছ বাঢ়ে কাৰ্ডিয়াক এৰেষ্ট চবতকৈ ডেঞ্জাৰ যিয়ে হাৰ্টৰ ইলেক্ট্ৰিকেল ছিষ্টেম ডেমেজ থাকিলে হয় এই এটেকৰ সময়ত হঠাৎ হাৰ্টবিট ষ্টপ হৈ যায় কাৰ্ডিয়াক এৰেষ্টৰ সময়ত বুকু বিষায় উশাহ লোৱাত কষ্ট পায় মূৰ ঘূৰাই হাৰ্টবিট ষ্টপ হ'লে ব্লাড চাৰ্কুলেশ্যন ৰখি যায় আৰু পেচেণ্ট লাহে লাহে আনকনচিয়াছ হৈ পালছ ৰখি যায় হাৰ্ট এটেকৰ কিছুমান কেছত লাইফ ছেভ কৰিব পাৰি কিন্তু কাৰ্ডিয়াক এৰেষ্ট হ'লে যদি জল্দি মেডিকেল এটেনশ্যন নাপায় কিছু মিনিটতে মৃত্যু হ'ব পাৰে হাৰ্ট এটেক আৰু কাৰ্ডিয়াক এৰেষ্টৰ বাহিৰে হাৰ্ট ৰিলেটেড এনেকুৱা এটা বেমাৰ আছে যাক কনজেনিটেল হাৰ্ট ডিজিজ বুলি কয় কোনো কেঁচুৱাৰ জন্মৰ পিছতেই তাৰ হাৰ্টত থকা প্ৰব্লেমছক কনজেনিটেল হাৰ্ট ডিজিজ কয় ইয়াৰ কাৰণত হাৰ্টৰ আউটাৰ লেয়াৰত হাৰ্ট ভাল্ভ আৰু ব্লাড ভেছেলছৰ এফেক্ট বহুত ষ্ট্ৰং হয় যাৰ ফলত হাৰ্ট ৰিলেটেড ছিৰিয়াছ প্ৰব্লেম হ'ব পাৰে আৰু মৃত্যুও হ'ব পাৰে ইণ্ডিয়াত হাৰ্ট এটেক আৰু কাৰ্ডিয়াক এৰেষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িব ধৰিছে NCRB বা নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ ৰিপৰ্টছৰ মতে লাষ্ট 2.25 লাখ ইণ্ডিয়ানছ হাৰ্ট এটেক হৈ মৰিছে এই কেইবছৰতে হাৰ্ট এটেক হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 75% ইনক্ৰিজ হৈছে 2016ৰ পৰা 2022 ডেটা চালে ইয়াৰ আফটাৰ ইয়াৰ হাৰ্ট এটেক হৈ মৃত্যু হোৱা লোক বাঢ়িছে 2016ত 21,914 people died of heart attack 2017ত ই ইনক্ৰিজ হৈ 23,249 হৈছে 2018ত 25,764 আৰু 2019ত 28,005 people died of heart attack আৰু 2020ত 28,680 died of heart attack in India তাৰে 85% মেন হাৰ্ট এটেক হৈ মৰিছে আৰু 4 out of 10 people তেওঁলোকৰ এজ 45 yearsতকৈ কম USA ৰিপৰ্ট অনুসৰি 2015ত 6.2 crore মানুহে ফ্ৰম ইণ্ডিয়া তেওঁলোকৰ হাৰ্ট ডিজিজ আছে ইয়াৰে 2.3 crore পিপলৰ এজ 40তকৈ কম এনেকুৱাই ৰিপৰ্ট 2018ত আহিছে দ্য ছায়েন্স জাৰ্নেল দ্য লেঞ্চেটৰ 1990 পৰা 2016ৰ হাৰ্ট এটেকৰ ডেটাসমূহ কালেক্ট কৰিছিল এই ষ্টাডিত কোৱা হৈছিল 1990ত ইণ্ডিয়াত হোৱা টোটেল ডেথছৰ 15.2% অফ টোটেল ডেথছ হাৰ্ট ৰিলেটেড আছিল 2016ত ই বাঢ়ি 28.1% হৈছে অৰ্থাৎ ইণ্ডিয়াত 2016ত হোৱা এভৰি 100 ডেথছৰ 28 জনৰ মৃত্যু হাৰ্ট ৰিলেটেড আছিল WHOৰ মতে হাৰ্ট ডিজিজ ইজ ৰেছপন্সিবল ফৰ most deaths worldwide 2019ত worldwide 1.79 crore deaths কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজৰ বাবে হৈছে য'ৰ 85% ডেথছ হাৰ্ট এটেকছ এণ্ড ষ্ট্ৰ'কছ আছিল মুম্বাই চিটিত ক'ভিডতকৈ বেছি হাৰ্ট এটেক হৈ মৰিছে এই ৰিপৰ্ট ৰাইট টু ইনফৰমেশ্যনৰ ফলত ওলাইছে এক্টিভিষ্ট চেতন কোঠাৰীয়ে এই ক্ষেত্ৰত এখন RTI এপ্লিকেশ্যন ফাইল কৰিছিল যাৰ এনচাৰ বৃহন মুম্বাই মিউনিচিপেল কৰ্পৰেশ্যন অৰ্থাৎ BMCয়ে দিলে যে জানুৱাৰী 2021ৰ পৰা জুন 2021ৰ মাজত কৰোনাৰ বাবে 10,000 ডেথছ হৈছে এণ্ড সেই সময়ত হাৰ্ট এটেক হৈ 18,000ৰ ডেথ হৈছে 2018ত RTIৰ মতে 8,601 ডেথছ হৈছিল 2019ত অলপ কম হৈছিল 5,849% 2020ত এই নম্বৰ 5,633 হ'ল বৰ্তমান পৰিস্থিতি এনেকুৱা ফিটনেছ কনচিয়াছ মানুহৰো হাৰ্ট এটেকৰ সন্মুখীন হ'বলৈ ধৰিছে ৰাজু শ্ৰীবাস্তৱৰ আগত কে অৰ্থাৎ প্লেবেক ছিংগাৰ 53 years old কৃষ্ণ কুমাৰ কুন্নাথৰ কলকাতাত কনচাৰ্ট কৰি থকা সময়ত হাৰ্ট এটেক হৈ ডেথ হৈছিল মায়োকাৰ্ডিয়েল ইনফ্ৰেকশ্যন
অৰ্থাৎ হাৰ্টৰ পাম্পিং ফেইল হোৱাৰ বাবে হৈছিল। তাৰোপৰি বিগ বছ ফেমাছ এণ্ড টিভি এক্টৰ সিদ্ধাৰ্থ শুক্লাৰ ডেথ 40 ইয়াৰ্ছত হাৰ্ট এটেকৰ বাবে হৈছিল। কন্নড়া এক্টৰ পুনীত ৰাজকুমাৰ যি নিজৰ ফিটনেছৰ বাবে সদায় কনচাৰ্ণ আছিল 46 ইয়াৰ্ছত ৱৰ্কআউট কৰি থকা সময়ত তেওঁৰ ডেথ কাৰ্ডিয়াক এটেকৰ বাবে হৈছিল। তাৰোপৰি ইণ্ডিয়ান ক্ৰিকেটাৰ টিমৰ এক্স কেপ্টেইন আৰু BCCIৰ কাৰেণ্ট প্ৰেছিডেণ্ট সৌৰভ গাংগুলীৰ আগতে এবাৰ মাইল্ড হাৰ্ট এটেক হৈছিল। ডক্টৰৰ মতে ট্ৰিপল ভেছেল ডিজিজৰ বাবে তেওঁৰ হাৰ্ট এটেক হৈছিল। হাৰ্টলৈ ব্লাড ছাপ্লাই কৰা কাম তিনিটা ভেছেলে কৰে। এই তিনিটাৰ এটাত ব্লকেজ হ'লে হাৰ্ট এটেক আহে আৰু যেতিয়া তিনিটাই ব্লক হয় তেতিয়া তাত ট্ৰিপল ভেছেল ডিজিজ কয়। চ' নিজৰ ফিটনেছ আৰু হেল্থৰ ইমান কেয়াৰ লোৱাৰ পিছতো মানুহৰ ইমান হাৰ্ট এটেক কিয় হৈছে? চাওক, হেল্থি লাইফষ্টাইল ইজ আ পিচফুল লাইফষ্টাইল এণ্ড এটা সময়ত ইণ্ডিয়ান লাইফষ্টাইলটোৰ চৰ্চা সকলোতে চলিছিল, কিন্তু বৰ্তমান চিটুৱেশ্যন কমপ্লিট অপজিট। আজিকালি বেছিভাগ লোকে প্ৰফেশ্যনেল কমিটমেণ্টছ, সময়ৰ অভাৱ, পাৰ্চনেল ইছ্যুজৰ বাবে ইয়াক ফ'ল' কৰিব নোৱাৰে। বেলেগ কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেমছৰ লগত জড়িত ৰিপৰ্টছবোৰ চালে গম পায় আজিকালি আমাৰ লাইফষ্টাইল বহুত আনচিষ্টেমেটিক হৈ পৰিছে। দেৰিলৈ উঠি থকা, খোৱা বোৱাৰ ফিক্স টাইম নথকা আৰু মষ্ট ইম্পৰ্টেণ্ট কাৰ্চিডিয়ান ৰিদমৰ প্ৰব্লেম, অৰ্থাৎ খোৱাৰ একজেক্ট টাইম টেবল নথকা। তাৰোপৰি যিবোৰ মানুহে ফিজিকেলি ফিট দেখিব খোজে তেওঁলোকে এক্সাৰচাইজ কৰিব ধৰে, তাৰ ফলতো হাৰ্ট এটেকৰ চান্সেছ বাঢ়ি যায়। এক্সাৰচাইজক ষ্টেণ্ডাৰ্ড অফ গুড হেল্থ বুলি কয়, কিন্তু যোৱা কেইবছৰত ফিট আৰু জিম এনথুচিয়াষ্টিক মানুহৰো হাৰ্ট ষ্ট্ৰ'ক বাঢ়িব ধৰিছে। ৰিপৰ্টছৰ মতে কেপাচিটিতকৈ বেছি দৌৰিলে, লগাতকৈ বেছি ৱেইট উঠালে, হাই ইণ্টেনচিটি এক্সাৰচাইজ হাৰ্টৰ কাৰণে ৰিস্কি হ'ব পাৰে কিছুমান কেছত। কাৰ্ডিঅ'লজিষ্টৰ মতে ইউথে আজিকালি বডি বিল্ডিঙত ঘণ্টা ধৰি ঘাম বাহিৰ কৰে আৰু বহুত ছাপ্লিমেণ্টছ লয়। ছাপ্লিমেণ্টছৰ বেছি ইউজ কৰিলেও ইছ্যুজ হয়। তাৰোপৰি ফেমিলি হিষ্ট্ৰীও মেটাৰ কৰে। দ্য গ্ল'বেল হেল্থ অফ দি জৰ্জ ইনষ্টিটিউটে কয় যে আৰ্বান ইণ্ডিয়াই ডেইলি 11 গ্ৰাম চল্ট, 10 গ্ৰাম চুগাৰ, 32.6 গ্ৰাম অইল এণ্ড ঘি ইউজ কৰে, যদিও WHOৰ ৰেকমেণ্ডেশ্যন মতে ডেইলি 6 গ্ৰাম চল্ট, 6 গ্ৰাম চুগাৰ, 20 গ্ৰাম অইল এণ্ড ঘি খাব লাগে। চ' আমি ৰিপৰ্টছৰ এডভাইচতকৈ বেছি কনজিউম কৰি আছোঁ আৰু বজাৰত পোৱা এডাল্টাৰেটেড ফুড এণ্ড জাংক ফুডো ৰিস্কি হয় হাৰ্টৰ বাবে। এইবোৰে শ্ল' পয়জনৰ নিচিনা কাম কৰে। জাংক ফুডৰ বাবে কলেষ্ট্ৰল লেভেল বাঢ়ি যায়, যাৰ ফলত আৰ্টেৰী ব্লক হোৱা ষ্টাৰ্ট হয় এণ্ড লাষ্টত হাৰ্ট এটেক হয়। তাৰোপৰি হাৰ্ট এটেকৰ এটা ডাঙৰ ৰিজন হ'ল ষ্ট্ৰেছ। দিল্লী বেছড মেণ্টেল হেল্থ ছাৰ্ভিচ প্লেটফৰ্ম দ্য চেণ্টাৰ অফ হিলিঙে 10,000 ইণ্ডিয়ানছৰ ইণ্টাৰভিউ কৰিছিল, য'ত প্ৰকাশ পায় 74% ইণ্ডিয়ানছে ষ্ট্ৰেছত ভুগি আছে। এণ্ড এক্সপাৰ্টছৰ মতে স্মকিং এণ্ড এলকহল এডিকশ্যন হাৰ্ট ৰিলেটেড ইছ্যুজ বঢ়ায়। স্মকিং কৰাত ইণ্ডিয়া ৱৰ্ল্ডৰ ভিতৰত ৰেংক 2ত আছে। ইয়াত 16 ইয়াৰ্ছৰ পৰা 44 ইয়াৰ্ছৰ মানুহ প্ৰায় 25 কৰোৰ লোকে স্মকিং কৰে। US-ৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ মতে চিগাৰেটছৰ ডেঞ্জাৰাছ কেমিকেলছবোৰ ব্লাডত যায় আৰু হাৰ্ট এণ্ড ব্লাড ভেছেলছ ডেমেজ কৰে, যাৰ ফলত কাৰ্ডিঅ'ভাস্কুলাৰ প্ৰব্লেমছ ইনক্ৰিজ হয়। তাৰোপৰি পলিউশ্যন আৰু এটা ৰিজন। আমাৰ এটমছফিয়াৰত পলিউশ্যন ইমান বেছি বাঢ়িছে যে ই হাৰ্ট এটেক বঢ়াই আছে। এয়াৰ কোৱালিটি ইণ্ডেক্স, অৰ্থাৎ আমি য'ত উশাহ লওঁ তাৰ লেভেল 0ৰ পৰা 50ৰ ভিতৰত হ'ব লাগে, কিন্তু বহুতো চিটিত ই নৰ্মেল লেভেলৰ পৰা বহুগুণ বাঢ়িছে। পলিউশ্যনৰ এই লেভেলে আমাৰ লাংছ বেয়া কৰি আছে। চ' উই হেভ টু মেইনটেইন আৱাৰ হেল্থ। ষ্ট্ৰেছ এণ্ড টেনশ্যন কমকৈ ল'ব, ডক্টৰে মুখত স্মাইল ৰাখিব ৰেকমেণ্ড, ভাল খাব, ৰেগুলাৰ ৰুটিন মেইনটেইন কৰিব। চ' আজিৰ কাৰণে এইখিনি। ভিডিঅ'টো যদি ভাল লাগিল লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এণ্ড বেল আইকন প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি দিব।